হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ। সকলোতে থাম্বনেইল দেখি গমেই পাইছে আজি ভিডিঅ'টোত কি হ'বলৈ গৈছে। আহক পলম নকৰি উপভোগ কৰোঁ। এতিয়া এইখিনি মই কুকাৰৰ পৰা উলিয়াই ল'লোঁ। এইকেইটা হৈছে বইল আলু আৰু এইটো হৈছে কাবুলী বুট। এইখিনি একদম মানে এটা চিটি দিলেই হ'ল আৰু এনেকৈ কৰি পিনি ল'লোঁ। তাৰপিছত আছে ইয়াতে পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট, তেজপাত, এইখিনি হৈছে গৰম মছলা আৰু মানে মই বটি লৈছোঁ, আৰু এই কেইটামান হৈছে লাওৰ আগ। এতিয়া এই কেৰাহীটো পাতি লৈছোঁ। ইয়াতে আমি এতিয়া ৰিফাইন তেল অলপমান দি লওঁ। কেৰাহীত তেল দি ল'লোঁ আৰু এইটো পৰা পিঁয়াজ দি চালোঁ গৰম হৈছে নাই। তেলখিনি গৰম হৈছে। এতিয়া আমি ইয়াত তেজপাত কেইটামান দি দিম। তেলখিনি অকণমান ভাজ খোৱাৰ নিচিনা হোৱাৰ লগে লগে তাতে জলকীয়াখিনি দি দিম। এতিয়া ইয়াত লাওৰ আগখিনি কুটি ৰাখিছিলোঁ, এইখিনিও দি দিম। নতুন এটা ট্ৰাই কৰোঁ বুলি ভাবিলোঁ, তাকে অকণমান ভাজ হোৱাৰ লগে লগে ইয়াত মই আদা নহৰু পেষ্টখিনিও দি দিম, লগতে গৰম মছলাখিনিও দি দিম। সেইখিনি দি অলপমান ভাজি ল'ম। জুইটো চেঙকি ল'ব। এতিয়া মই হালধি দি দিম এচামুচ আৰু অলপমান। এতিয়া অকণমান জিৰা পাউডাৰ, অকণমান ধনিয়া পাউডাৰ আৰু অকণমান ৰেড চিলি। এইখিনি ভাজ খাইছে। এতিয়া মই ইয়াত কাবুলী বুট বইল কৰি থোৱা বুট আৰু আলুখিনি দি দিম। এতিয়া ইয়াত মই নিমখ সোৱাদ অনুসৰি দি ল'ম। অলপ টাইম এনেদৰে ভাজি থাকিব লাগিব। দেখিছেনে কি ধুনীয়া এটা কালাৰ এটা আহিছে। অকণমান টাইম এনেকৈ ভাজি থাকিব লাগিব। এতিয়া মই ইয়াত যিখিনি বইল কৰা পানী আছিলে, মই বইল কৰা পানীখিনি ইয়াত অকণকৈ ঢালি দিম। একেলগে গোটেইখিনি ঢালি নিদিব, অলপ অলপকৈ এইখিনি শুকোৱাৰ পিছত আৰু অকণমান সেইখিনি ঢালি দিব, তেতিয়া সোৱাদটো বেছি ভাল আহে। আগৰ পানীখিনি অলপ শুকোৱাৰ নিচিনা হৈছে। এতিয়া আমি আৰু অলপ সেই বইল কৰা পানীখিনি ইয়াতে ঢালি দিম। তাৰপিছত মই আৰু নতুনকৈ পানী দিছোঁ। এতিয়া এইখিনি পানী দিয়াৰ পিছত অলপমান জাল অহাৰ পিছত মই এইটো গেছটো অফ কৰি দিম। মোৰ অৱশ্যে দেখুওৱা নহ'ল পানীখিনি ঢালা। পানীখিনি ঢালি পিনি এটা উতল আহিব দিব। তাৰপিছত অলপমান আলুবোৰো ভাঙি দিম। তাৰপিছত ৰেডি হৈ যাব। চাই থাকক। এতিয়া চাওক, ইয়াতে এটা উতল আহি গৈছে। আৰু অলপমান জাল খাব লাগিব। সেই জাল এটা খাই গ'ল। ইমান ধুনীয়া গোন্ধাইছে নহয়। যদি পৰা হয় মই গোন্ধটো যদি মোবাইলেৰে দিব পাৰিলোঁ হয়। বহুত ধুনীয়া গোন্ধাইছে। এইখিনি এতিয়া হ'ব হৈছে আৰু খাই চাবচোন এনেকৈ লাওৰ আগ দি পিনে ঘুগুনি। এইখিনি এতিয়া হৈ গৈছে। মই গেছটো অফ কৰি দিম। গেছ অফ কৰি দিলোঁ। এতিয়া এইখিনি খোৱাৰ টাইমত লগ পাই আছোঁ।
ফুলিলে এয়া ৰেডি হৈ গ'ল ঘুগুনি উইথ ৰঙালাও আগপাত লুচি খোৱাৰ আহাৰ এনেদৰেই খাই চাবচোন কেতিয়াবা ভাল লাগে খাই আশা কৰোঁ ভিডিঅ'টো ভাল পালে প্ৰথম ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ সৰু সৰু ক্লিপ দেখাইছিলোঁ কেক এটা আইচিং কৰা যদি সেই ভিডিঅ'টো আপোনালোকে ডিটেইলছত চাব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব মই সোনকালে এটা ভিডিঅ' লৈ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কমেণ্টত ক'ব কি ভাল পালে কি বেয়া পালে এইখিনি শুধৰাব চেষ্টা কৰিম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব